Guys, what's up everybody? Welcome back to my channel. আৰু মই আপোনালোকক আহতে কৈছিলো যে আজি ভিডিওটো মোৰ আজি দশমতম ব্লগ আৰু এই ব্লগটো বহুত খাস হবলৈ গৈ আছে, বহুত স্পেশাল হবলৈ গৈ আছে। বন্ধু এজনৰ দোকান আৰু এই বন্ধু এজনে ইমান দিনত ইমান ধুনীয়া পদক্ষেপ, ইমান ধুনীয়া যে কাম আগবঢ়াই লৈ গৈ আছিল, এয়া মই জনা নাছিলো, কিন্তু সাডেনলি জানিলো। আৰু জনাৰ পিছতে মই 23 কিলোমিটাৰ পথ অতিক্ৰম কৰি আহি সেই দোকানখনত উপস্থিত হৈছো। আৰু এই দোকানখনত থকা প্ৰতিটো বস্তুৱে মই কৈছো আপোনালোকক এটা নতুন ধৰণৰ সোৱাদ দিব আৰু নতুন ধৰণৰ এটা ফূৰ্তি দিব, নতুন ধৰণৰ এটা ফান দিব। তো কি আছে এই দোকানখনত, সেই সকলো স্পেচিয়েল বস্তু মই আপোনালোকক দেখুৱাম যে কাপ এটাত যেতিয়া আপুনি গৰম চাহ ঢালি দিব তেতিয়া লগে আপোনাৰ চিত্ৰ আহি যাব, আপোনাৰ ছবিখন আহি যাব। আৰু কেনেকে সেই সকলোবোৰ বস্তু ইয়াতে টেকনিকেলি বন্ধুজনে বনায়, ফ্ৰেণ্ডজনে বনায়, সেই সব বস্তু মই ভিডিঅ'টোৰ মাধ্যমেদি দেখুৱাম। তো পলম নকৰাকৈ আৰম্ভ কৰিছো ভিডিঅ'টো। লেটছ গো। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। ওয়াও, নেচাৰ চাওক, পাহাৰ, কিমান ধুনীয়া এটা পাহাৰ। এনে পাহাৰৰ ফাকে আমি গৈ আছো মূল ডেষ্টিনেশ্যনলৈ। ये कौन है कौन, सामने तो देखो। और एनेते पाई गलो सोनामुखी। बाওফালে পাহাৰ, সোঁফালে পাহাৰ, সন্মুখত এক বিশাল পাহাৰ। আৰু এই সৌন্দৰ্য ভৰা প্ৰকৃতিৰ মাজেৰে মই আপোনালোকক দেখুৱাবলৈ গৈ আছো এটা স্পেচিয়েল বহুত খাস বস্তু। তো কি এই বস্তুটো জানিবলৈ নিশ্চয় আগ্ৰহী। তো লেটস গো, চাই আহো কি আছে। আৰু বহুত স্পেচিয়েল হ'ব ভিডিঅ'টো, চাই থাকক না শেষলৈকে। লেটস গো। আৰু এই ধোঁৱাবোৰৰ বাবে আজি আমাৰ পৰিৱেশৰ 12টা বাজিছে। আৰু পাই গলো মালিক ভাই ইয়াতে আছে চাগে। মালিক ভাইৰ লগত লগ কৰিম। মালিক ভাই মোৰ কাৰণে ৰাস্তাতে থিয় হৈ আছে। আৰু পাই গলো। হাই ব্ৰো, হাউ আৰ ইউ? I'm fine. Okay, nice to meet you. Thank you. আৰু এতিয়া যাম মালিক ভাইৰ দোকানত। চাওক কি বোলে এটা স্পেচিয়েল বস্তু আছে। কি সেই স্পেচিয়েল বস্তুটো ময়ো চোৱা নাই, মই বিদ্যা কৈছো, ময়ো চোৱা নাই। তো চাম আজি আপোনালোককো দেখুৱাম কি আছে, চব দেখুৱাম। হে গাইজ, এইটো এটা কাপ। আৰু এই কাপত যদি মোৰ ছবিটো এইফালে দি লগাব পাৰিলোহেঁতেন তেনেহ'লে কিমান ধুনীয়া লাগিলহেঁতেন। মই যেতিয়া চাহ খাম তেতিয়া মোৰ ছবিটো ইয়াতে আহি গ'লহেঁতেন, কিমান ধুনীয়া লাগিলহেঁতেন। হয়, ইয়াৰ সম্ভৱ, কাৰণ এই কাপত লগাব পাৰিব আপুনি আপোনাৰ মনে বিচৰা যিকোনো ছবি। এনেকি আপোনাৰ ছবি, মোৰ ছবি, আপোনাৰ ফেমিলি বা আপোনাৰ ভাল লগা প্ৰিয় মানুহজনৰ ছবি এই কাপটোতে লগাব পাৰিব। আৰু আপুনি যেতিয়া ইয়াতে গৰম কোনো এটা বস্তু ঢালি দিব তেতিয়া আপোনাৰ সেই ছবিটো এইফালেদি বাঢ়ি উঠিব। কিন্তু এতিয়া যিহেতু আমাৰ লগত গৰম চাহ, গৰম গাখীৰ বা গৰম পানী নাই, গতিকে এতিয়া মেচিনত দি হিট কৰিম। আৰু তাৰপিছত আপোনালোকে দেখিবলৈ পাব ইয়াতে কেনেকে ছবিবোৰ বাঢ়ি উঠে। আৰু গতিকে লেটস গো। ইয়াতে কোনো ধৰণৰ পিকচাৰ কিন্তু নাই, আৰু ইয়াতে পিকচাৰ আহি যাব অকলে চাই থাকক। ওয়াও, আৰু আপোনালোকক মই কৈছিলো যে এই কাপটো যেতিয়া হিট হ'ব তেতিয়া এই কাপটোত অকলে আপোনাৰ মোৰ সকলোৰে ছবি আহিব। আৰু এইটো কেতিয়া আহিব, যেতিয়া আপোনালোকে ইয়াতে কোনো গৰম বস্তু ঢালি দিব। আৰু যিহেতু গৰম ইয়াতে চাহ বা পানীৰ কোনো ধৰণৰ ব্যৱস্থা নাই, গতিকে তেখেতে এইটো বস্তুৰ জৰিয়তে প্ৰথমতে কাপটো হিট কৰাই লৈ আছে আৰু তাৰপিছতে ইয়াতে বাঢ়ি উঠিব। চাওক না, ৱাও। আৰু ইয়াতে হিট হৈ আছে মেচিনৰ জৰিয়তে। হৈ গল। ৱাও। Oh my god. ৱাও, আপোনালোকে দেখিলে কি আচৰিত। ৱাও, মজা। আৰু চাওক একদম হুবহু আমাৰ মালিক ভাইৰ ছবি আহিছে। দোকানৰ যিজন মালিক তেওঁৰ ছবি আহি গৈছে। আৰু এনেকৈয়ে তেওঁলোকে
এনেধৰণৰ সুন্দৰ সুন্দৰ বস্তু উপস্থাপন কৰে ইমান ধুনীয়া বস্তু বহুত ধুনীয়া বস্তু আপোনালোকে যদি বিচাৰে তেনেহলে আপোনালোকে ইয়ালে আহিব পাৰে আৰু আপোনালোকে যদি এইটো ল'ব বিচাৰে তেনেহলে আপোনালোকে ইয়াতে যোগাযোগ কৰিব পাৰে মই দাদাজনৰ এটা ইউটিউব চেনেল আছে তাৰ লিংক মই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম আৰু লগতে দি দিম দাদাজনৰ ফোন নম্বৰ আৰু আপোনালোকে ফোন নম্বৰত কন্টাক্ট কৰি আপোনালোকে নিজৰ পছন্দ অনুসৰি বনাই লৈ যাব পাৰে আপোনালোকৰ বিচাৰিবলগীয়া সকলো ধৰণৰ ছবি আৰু এতিয়া মই আপোনালোকক দেখুৱাম যে টি-শাৰ্ট এটা বা স্পৰ্টিং এটা কেনেকৈ আপোনালোকৰ ছবি ইনক্লুড কৰিব পাৰিব কেনেকৈ আপোনালোকৰ মনে বিচৰা ছবি তাতে লগাব পাৰিব সেইবোৰ দেখুৱাম তো পলক কিয় লেটস গো আৰু আপোনালোকে দেখিছে এইটো এটা সাধাৰণ টি-শাৰ্ট একদম সাধাৰণ একদম আমি যেটো আসলতে ঘৰত পিন্ধু আৰু এইটো টি-শাৰ্টতে আপোনালোকে সৃষ্টি কৰিব পাৰিব আপোনালোকে বনাব পাৰিব আপোনালোকৰ নিজে মন বিচৰা ছবি আপোনালোকে যিকোনো ছবি ইয়াতে অঙ্কন কৰিব পাৰিব আৰু কেনেকৈ কৰা হয় সেই সব বস্তু সব দেখম সব তো বলক আমি ভিডিওটো আৰম্ভ বুলি নকও ভিডিওটো চাই থাকো টেকনিক্যাল কাম আঁকিব লাগিব ছবি আৰু ইয়াত থকা যিকোনো চেম্বলৰ মাজৰ পৰা মই এটা চেম্বল সিলেক্ট কৰিম মই এটো সিলেক্ট কৰি ললো ওয়াও মজা আৰু ইয়াতে কাম তো হৈ মেন মালটো যাব এই মালটোত আৰু মালটো একদম সাবসিকন কৰি গহি আছে আৰু ইয়াতে ডবাই আছে কিবা কিবি ছবি আৰু ওলা আৰু আপোনালোকে এই ফেচাৰ ছবিটো ইয়াতে যে দেখি আছে এইটো কিন্তু ইয়াতে ওলটাকৈ বহি আছে কিন্তু যেতিয়া স্পৰ্টিংত প্ৰিন্ট হৈ ওলাব তেতিয়া এইটো একদম সিধা হৈ যাব বিন্দাস এই মালটো মেচিনৰ ভিতৰত যাব ন সেই কাৰণে হি যাতে মেচিনৰ ভিতৰত গৈ ওলট পালট নহয় তাৰ কাৰণে তাক আগতে Z+ সিকিউৰিটি লগাই লোৱা হৈছে আৰু মেচিন এইটো দ্বাৰাই সৃষ্টি হ'ব মেইন মালটো মেইন দিলে মেচিনত কাপৰ আৰু ষ্টিকাৰটো ঘূৰালে মেচিন প্ৰেছ দ্য মেচিন দিলে সুইচ আৰু 100 পৰা কাউন্টিং হৈ 3 2 1 0 লেটস গো বন্ধ সুইচ চাও কি হয় চাও কি ওলাই মই সুপাৰ এক্সাইটেড সুপাৰ ওয়াও কি যে ওলাবো চাও oh my god wow oh my god just wow I just want to say wow so মই আগতে দেখুৱাইছিলো যে এইটো ফেচা আৰু এই ফেচাটো যেতিয়া ওলাব তেতিয়া একদম এনেকুৱা ৰিয়েলিস্টিক যেন লাগিব wow just wow ভাষা নাই মই যে এটা ভাষা কম এটা শব্দ কম ইয়াৰ বিষয়ে মোৰ ভাষা নাই একদম ওয়ার্ডলেস হৈ গৈছো মই আপোনালোকক দেখুৱালো কেনেকৈ অকল এটা কাপত আপোনালোকৰ ছবিখন আনিব কেনেকৈ আপোনালোকৰ প্ৰিয়জনৰ পৰা আৰম্ভ কৰি আপোনালোকৰ ফ্যামিলিৰ ছবি তাতে অঙ্কন কৰিব আৰু দেখুৱালো সাধাৰণ স্পৰ্টিং এটাত কেনেকৈ আপোনালোকৰ মনে বিচৰা ছবি এখন অঙ্কন কৰিব আৰু আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ কৰিব সেই সকলোবোৰ মই এতিয়া দেখুৱালো আৰু নাও দ্য টাইম ইজ টু টেক এ ইন্টাৰভিউ উইথ দিস অনাৰ আৰু তেওঁৰ মূৰত এইটো কেনেকৈ আহিল যে এই কামটো কৰিব লাগিব আৰু তেওঁৰ অলপ কথা পাতিলো তো বলক তো আমি দোকানখনত আহি দেখিলো আপুনি ইমান ধুনীয়া বস্তু বনাইছে ইমান সুন্দৰ বস্তু ইয়াতে আৰি ৰাখিছে গতিকে এই যে বস্তুবোৰ যে বনাব লাগে ইমান ধুনীয়া বস্তু এটো আপোনাৰ মূৰত কেনেকৈ আহিল সেইটো তো ডাঙৰ কথা নহয় কিন্তু প্ৰথমতে আমাৰ ভাবিব লাগিব মানে আমাৰ ভাৱনা চিন্তাটো অলপ বৃদ্ধি কৰিব লাগিব আপুনি যদি এটা কাম 10 দিন বা 15 দিন ভাবে তেতিয়াহলে আপুনি হেতুৰ উপায় অটোমেটিক পাই যাব আৰু মেচিনবোৰ চাইনাৰ পৰা ইম্পোৰ্ট কৰিছিলো ইণ্ডিয়াৰ সকলো ঠাইতে আমি এতিয়া সাৰ্ভিস দি আছো কিন্তু হোৱাটছএপ বা ফেসবুকৰ জৰিয়তে আমি অৰ্ডাৰ লৈ আছো ইণ্ডিয়াৰ সকলো ঠাইৰ পৰা অৰ্ডাৰ লৈ আছো আৰু আমি কোৰিয়াৰ কৰি পঠাই দি আছো আৰু মোৰ দৰ্শকসকল আৰু মোৰ সাবস্ক্ৰাইবাৰে যদি কোনো এজনে এই বস্তুবোৰ এই প্ৰডাক্টবোৰ কিনিব পাৰে তেনেহলে মই ভিডিওটোৰ ডেসক্ৰিপচনত এই দোকানটোৰ যি লিংক সেই লিংক দি দিম দোকানৰ ওয়েবসাইটটোৰ আৰু লগতে দি দিম মালিক ভাইৰ ফোন নম্বৰ আৰু ফোন নম্বৰ পৰা আপোনালোকে কন্টাক্ট কৰি ইয়াতে আপোনালোকে মনে বিচৰা যিকোনো প্ৰডাক্ট কিনিব পাৰে তো যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো এনেকৈ এটা টিপা মাৰি দি সাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী সময়ত নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ তো দেখতে ৰহিয়ে দি গ্ৰেট